অস্ত্ৰাঘাতত যদি হোৱা কাবু সাজু আছে তোৰ মূলা গাভৰু অস্ত্ৰাঘাতত যদি হোৱা কাবু সাজু আছে তোৰ মূলা গাভৰু সাজু আছে আৰু 15 জুলাই দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত আয়োজন কৰা হৈছে। হিচাপে আমাক সহায় কৰা উপস্থাপন কৰাইছিল। লগতে নৃত্য পৰিচালক উপস্থাপন সকলো মহিলাই কৰিলে ভাল লাগে। তাৰে কেইটামান দৃশ্য আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।
ভৱিষ্যতে যাতে আৰু উত্তৰণ কৰিব পাৰে আপোনালোকৰ আশীৰ্বাদ কৰিব আৰু এই পাহতে অতি আজি এমাহমানৰ আগৰ পৰা আমি যেনেকৈ লগ লাগি আছোঁ আৰু ৰাইজৰ আগত সকলোকে মই চিনাকি কৰি দিব খুজিছোঁ আপোনালোকৰ নামটো কৈ দিব খুজিছোঁ শ্ৰীমতী জ্যোতিমণি বৰ্মন মই হেলা চৰিত্ৰত অংশগ্ৰহণ কৰিছিলোঁ হাঁচকৈ বজাই দিব ভালকৈ নমস্কাৰ মোৰ নাম জন্মনী বৰা মই মোগলৰ খান ভাই এক্টিংটো কৰিছিলোঁ নমস্কাৰ মোৰ নাম দীপাঞ্জলি গগৈ মই নগাঁও বুকু চৰিত্ৰটো কৰিছিলোঁ আৰু মোগলৰ মই লিড কৰিছিলোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী লিজা বৰদলৈ মোৰ চৰিত্ৰ হৈছে সৈন্য নমস্কাৰ মোৰ নাম ৰিমজিম বৰা মই শুক্লাংগম কোঁৱৰ চৰিত্ৰটো কৰিছিলোঁ নমস্কাৰ মোৰ নাম অদিতি গগৈ মই কনচেং বৰপাত্ৰ গোহাঁই চৰিত্ৰটো কৰিছিলোঁ নমস্কাৰ মই পদ্মা চেতিয়া মই ফাচেংগুং চৰিত্ৰটো অংশগ্ৰহণ কৰিছিলোঁ নমস্কাৰ মোৰ নাম মমতা সুজান মই ফুচেকাৰ চৰিত্ৰটো কৰিছোঁ নমস্কাৰ পোনপ্ৰথমে ইয়াত উপস্থিত থকা সমূহ নাট্যপ্ৰেমী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ মোৰ নাম শ্ৰীমতী শিল্পী হাতী বৰুৱা মই মূলাভিপুৰ চৰিত্ৰটোত অভিনয় কৰিছিলোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰীমতী আকাংক্ষা বৰুৱা মই আহোম সৈনিক চৰিত্ৰ কৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী জুমন বৰদলৈ মই মধুৰাম চৰিত্ৰত অভিনয় কৰিছোঁ নমস্কাৰ মোৰ নাম ৰীনা গগৈ চেতিয়া মই সেৱতী চৰিত্ৰটোত অভিনয় কৰিছিলোঁ নমস্কাৰ মোৰ নাম পৰি গগৈ মোহন বৰুৱা মই নগাঁও চেৱা চৰিত্ৰটো আৰু মোগলৰ সৈনিক হৈ অভিনয় কৰিছোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম নিকিৰাণী মোহন বৰুৱা মই দুৰ্ভোগ চৰিত্ৰটো অভিনয় কৰিছিলোঁ নমস্কাৰ মোৰ নাম ৰঞ্জিতা গগৈ মই ৰজা শুভমোহনৰ চৰিত্ৰটো অভিনয় কৰিছোঁ নমস্কাৰ মই স্বপ্না শইকীয়া গোহাঁই মই নগাঁও লুকুৰ চৰিত্ৰটোত অংশগ্ৰহণ কৰিছিলোঁ নমস্কাৰ মোৰ নাম শিখামণি গগৈ মই কাতিৰামৰ চৰিত্ৰটো অংশগ্ৰহণ কৰিছোঁ নমস্কাৰ মোৰ নাম মনালিছা বৰুৱা মই বুঢ়াগোহা চৰিত্ৰটোত অংশগ্ৰহণ কৰিছিলোঁ নমস্কাৰ মোৰ নামটো শ্ৰীমতী সুকন্যা প্ৰিয়া গগৈ মই নৃত্যত অংশগ্ৰহণ কৰিছিলোঁ নমস্কাৰ মোৰ নাম নিৰদা বৰপাত্ৰ গোহাঁই মই মূলক চৰিত্ৰটো অংশগ্ৰহণ কৰিছোঁ নমস্কাৰ মোৰ নাম কুপালী চেতিয়া মই ক্ষম্পেট চৰিত্ৰটোত অভিনয় কৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী দৃষ্টি দত্ত মই তৎখাম বৰগোহাঁই চৰিত্ৰটি ৰূপায়ণ কৰিছোঁ সকলোৰে